নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে শনিবাৰ আৰু মই দেখুৱাই যাম আজিৰ দিনটোত কি হয়। আৰু এতিয়া বাজিছে 10টা আৰু গতিকে মই দেখুৱাম আজি আমাৰ হুঁচৰি টিমটো প্ৰেক্টিছ হ'ব নাই নাজানো, কিন্তু সকলো ছোৱালীবিলাককে মাতিছে। তাৰপিছত কি হয় কি নাই আপোনালোকক সকলোকে দেখুৱাই যাম। আৰু এইখিনিতে মোক লগ কৰিবলৈ আজি ভণ্টি এজনী আহিছে, বহুত দিনৰ মূৰত চব দেখুৱাই যাম আপোনালোকক। আৰু এইজনী মোৰ ভণ্টি আহি পালেহি, তাই ডিব্ৰুগড়ৰ পৰা আহিছে আৰু অকণমান লাজ কৰি আছিল। আৰু এয়া তাই চাহ তাহ খোৱাৰ পাছত মই আগফালে লৈ আহিলোঁ আৰু অকণমান এনেই আৰু ফটো চটো উঠোঁ, তাৰপিছত ৰিলচ দুটামান বনাওঁ। আৰু আজি আমি দুইজনীয়ে প্ৰায় 12 বছৰৰ মূৰত লগ পাইছোঁ। এয়া ফটো উঠিলোঁ আৰু এতিয়া সোনকালে ৰিলচ বনাম, কাৰণ তাই ৰাজগড়লৈ যাবগৈ, কাৰণ তাইৰ ঘৰ ৰাজগড়ত। আৰু তাই ঘৰলৈ গ'লগৈ আৰু মোৰো এতিয়া বিহুলৈ যাবলৈ হ'ল। আৰু এয়া মই ওলালোঁ আৰু পালোহি আৰু তাৰপিছত এয়া যিটো বা মই ভাবিছোঁ ব্লগ কৰিম মানে ধেমালি কৰোঁ। ব'লা। এতিয়া সোমাই আহিছোঁ মৰাণ লাচিত নগৰৰ এই ঘৰটোৰ ওপৰতে আমি শিকি আছোঁ। প্ৰায়বোৰ ছোৱালী থাকিয়ে লৈছে, মোৰ ঘৰ মৰাণতে কাৰণে মই অহা যোৱা কৰিবও পাৰিম। তাৰপাছত আৰু মোৰ ভিডিঅ' কৰা নহ'লেই। আজি হৈছে দেওবাৰ আৰু মই ৰাতিপুৱাই যাব লৈছোঁ এতিয়া নাচৰ স্কুললৈ। এইখনেই আমাৰ নাচৰ স্কুল, আগতেও দেখুৱাইছোঁ আপোনালোকক। কৰা চব নমস্কাৰ। নহয় প্ৰাৰ্থনা কৰিবলৈ। নাচৰ স্কুলৰ পৰা আহি আকৌ ঘৰ ধৰকৈ মই যাব ল'লোঁ বিহু প্ৰেক্টিছলৈ। আৰু আহিয়ে মই মেখেলা চাদৰ পিন্ধি ল'লোঁ ইয়াতে। এয়া জিতুবাহঁতে নাচি আছে আৰু এয়াই হৈছে শিখা বা, যিয়ে ঢোল পেঁপা বাঢ়ি আমাৰ দলটোত আজি ইমান বছৰে বজাই আহিছে। আৰু প্ৰয়োজনত শিখাবাই গানো গায় আৰু শিখাবাই ল'ৰাও নাচে। এনেকৈয়ে শিখাবাই আগবঢ়াই নি আছে দলটো। আখৰাৰ মাজে মাজে আমাৰ এনেকৈ আড্ডাও জমি থাকে। যিহেতু এইটো ছোৱালীৰ দল, গতিকে গোটেইখিনি আমি ছোৱালী, আৰু ছোৱালী য'ত থাকে তাততো হুলস্থুল পৰিৱেশ এটাৰ সৃষ্টি হয়েই। ভিডিঅ'বোৰ আৰু মই কণ্টিনিউ কৰি থাকিব নোৱাৰিলোঁ, কিন্তু মাজে মাজে আখৰাৰ কিছুমান ভিডিঅ' ফটো মই থৈছোঁ আৰু আপোনালোকক সেইখিনি দেখুৱাম, আপোনালোকে চাব। আৰু আজিৰ ভিডিঅ'টো মই ভাবিছোঁ ইমানতেই সামৰি দিওঁ। যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়াই হৈছে মৰাণ সমন্বয় ছোৱালী হুঁচৰি দল। আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে আমি আৰু বেছি আগবাঢ়ি যাব পাৰোঁ। আৰু খুব সোনকালে আপোনালোকে আমাক বিহুৰ মঞ্চত দেখিবলৈ পাব।